চাকৰিৰ পৰীক্ষাৰ ফলাফলত উজ্বলি উঠিছে নুমলীগড়ৰ মাতৃপুত্ৰ বৃহস্পতিবাৰে ঘোষণা কৰা চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফলত মাতৃপুত্ৰ লাভ কৰিলে চাকৰি নুমলীগড়ৰ দৈগ্ৰুঙৰ ৰক্তজিৎ ফুকন আৰু মাতৃ হৈছে জুনমণি ফুকন এই দুয়োগৰাকীয়ে ইতিমধ্যে চতুৰ্থ বৰ্গৰ চাকৰি লাভ কৰিছে আমি দেখুৱাইছো আপোনালোকক স্বামীক হেৰুৱাই পুত্ৰৰ সৈতে মাতৃয়ে কষ্টৰে অধ্যয়ন কৰি পৰীক্ষাত অৱতীৰ্ণ হৈ আজৰি আনিলে সফলতা মাতৃপুত্ৰৰ সফলতাত উৎফুল্লিত এতিয়া অঞ্চলবাসী আজি মোৰ খুব আনন্দৰ বিষয় যিহেতু মই আৰু মা একেলগে আমি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ আৰু পোনপ্ৰথমে মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ যিহেতু তেওঁ সকলো কৰ্ম মানে সংস্থাপন কৰ্মখিনি নিকা আৰু স্বচ্ছভাৱে কৰিছে মানে তাৰ ফলত আমাৰ নিচিনা কিছুমান নিবনুৱা যিখিনি আগতে বহুত বছৰ সক্ষম হোৱা নাছিলে কেইবাবাৰো পৰীক্ষা দি উত্তীৰ্ণ হৈও পিছত ফলাফল নোলায় কিবাকিবি এনেকৈ হয় কিন্তু এইবাৰ দিছোঁ আৰু একেচাতে মানে হেৰি হৈ গৈছে ঘৰত আপোনাৰ মা আছে ভণ্টি আছে দেউতা মোৰ 6 বছৰ বয়সতে ঢুকাইছিলে বহুত কষ্টত ডাঙৰ হৈ আজি এয়া অকল চৰকাৰৰ কাৰণে আৰু আমাৰ নিজৰ কষ্টৰ কাৰণে সক্ষম হৈছোঁ আমি আজি মোৰ অনুভৱটো বহুত ভাল লাগিছে কাৰণ অসম চৰকাৰৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ অশেষ কাৰণ এইবাৰ যথেষ্ট নিকা আৰু স্বচ্ছভাৱে নিযুক্তি হৈছে আমাৰ লেখীয়া মানে দৰিদ্ৰ পৰিয়ালৰ লোকেও যাতে চাকৰিটো পাবলৈ সক্ষম হৈছোঁ সেইটো কাৰণে বহুত সুখী আৰু মোৰ লগতে মোৰ ল'ৰাই যে একেলগে আমি কোৱালিফাইড হৈছোঁ এইবাৰ সেইটো কাৰণে বহুত ভাল লাগিছে আৰু মই বহুত কষ্ট কৰি ল'ৰাটো ডাঙৰ কৰিছিলোঁ সি একেবাৰে সৰু থাকোঁতে দেউতাক ঢুকাইছিল তাৰপিছতে মই দুইটাকে ল'ৰা এটা ছোৱালীজনী মোৰ দুইটাকে সৰুৰ পৰাই বহুত কষ্ট কৰি ডাঙৰ কৰিলোঁ এখন প্ৰাইভেট স্কুলত কৰিছিলোঁ স্কুলখন মই প্ৰথমতে 700 টকা দৰমহা পাইছিলোঁ তাতে দুইটাই পঢ়িছিলে সিহঁতৰ ফিজটো মাহেকীয়া ফিজটো ৰেহাই দিছিলে কাৰণে পঢ়াব পাৰিছিলোঁ মই দুইটাকে ইমান কষ্ট কৰি ডাঙৰ কৰি যে এতিয়া সফল হ'ব পাৰিছোঁ সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে ক'বলৈ মানে ভাষা নাই মোৰ অন্তত দুখো লাগিছে ভাইটি মৰি গ'ল ভাইটি নিজে ছুইচাইড কৰিব তাকে পালি পাইছোঁ মই যেনেকৈ ৰাখিব লাগিছিলে সিহঁতক ৰাখিব নোৱাৰিলোঁ নিজে নিজে আকুহি বা কুহি খাটি আহি এইটো পৰ্যায় পাইছে দেই এই বোৱাৰীজনী ল'ৰাটোৱে বৰ কষ্টত আছে ৰাতি হ'লে বান্দৰৰ দিনত হ'লে ৰাতি হ'লে হাতী আৰু বহুতখিনি কষ্ট উপভোগ কৰি সিহঁতি এই পৰ্যায়টো পাইছেই ওচৰতে মই থাকিলেও মই সিমানখিনি সিহঁতক যোগাৰ দিব নোৱাৰোঁ আহিব নোৱাৰোঁ সেইকাৰণে অন্তত দুখো লাগিছে মোৰ আনন্দ লাগিছে সেই ল'ৰাটোলে এইটো কাম কৰিলেগৈ সেইটো যে পালেগৈ অন্তত দুখ লাগিছে মোৰ আনন্দ কৰিছোঁ মই